প্ৰিয় দৰ্শক, সকলো শত্ৰুৱে সন্মুখৰ পৰা আঘাত নকৰে। কিছুমানে আপোন হৈ কাষতে থাকি বিষ মিলাই থাকে। সন্মুখত বিষ দিয়া মানুহৰ পৰা সাৱধান হৈ থাকিলে বাচি থাকিব পাৰি। কিন্তু যি মানুহে আপোন বুলি কাষতে থাকি হাঁহিৰ আঁৰত লাহে লাহে বিষ মিলাই থাকে, সেইজন সঁচাকৈয়ে ভয়ংকৰ। খোলা শত্ৰুৰ পৰা ভয় নালাগে, কাৰণ তেওঁক আমি চিনি পাওঁ। কিন্তু ভয় লাগে সেই আপোন মানুহজনলৈ, যি আপোন হৈ অন্তৰত কপটতা লুকুৱাই ৰাখে। শকুনিৰ দৰে কপটতা লুকুৱাই ৰখা মানুহক কেনেকৈ চিনিব? ইয়াৰ দুটা উপায়। নম্বৰ 1, মিঠা কথা কিন্তু কাম উল্টা। যি মানুহে সন্মুখত সদায় আপোনাক প্ৰশংসা কৰে আৰু আপোনাৰ প্ৰতিটো কথাতেই হা মিলাই থাকে, কিন্তু পিছতেই আপোনাৰ বিপক্ষে কথা কয়, সেইজনেই আটাইতকৈ বিপদজনক। সঁচা মানুহে কেতিয়াও প্ৰতিটো কথাতে হা নকয়। নম্বৰ 2, বিপদৰ সময়ত আচল মুখ দেখা যায়। এনেই লগে ভাগেই থাকিব, কিন্তু যেতিয়া আপুনি সমস্যাত থাকে, তেতিয়া যি মানুহে আঁতৰ হৈ যায় বা ভিতৰি ভিতৰি সুখ পায়, সেইজনেই আপোন নহয়। বেয়া সময়ত যি এৰি যায়, সেইজনেই মিছা আপোন। এজন কপট মানুহে এটা শক্তিশালী পৰিয়ালক ভাঙি পেলাব পাৰে। সেয়েহে সময় থাকোঁতেই চিনাক্ত কৰিবলৈ শিকক। নিজৰ জীৱনত এনেকুৱা মানুহক ঠাই নিদিব, নহ'লে শেষত মাথো এটা বস্তুহে থাকিব, অনুতাপ। সেয়েহে সময় থাকোঁতেই চকু মেলক, কাৰণ সকলো আপোন সঁচাকৈয়ে আপোন নহয়। এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল, তেন্তে লাইক এটা কৰক আৰু এনে সঁচা আৰু জাগ্ৰত কৰা ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।